মই বৰ্তমান আহিছোঁ বৰনদীৰ যজ্ঞ চলি আছে, মানে আমি যজ্ঞ বুলি কওঁ, যজ্ঞ চলি আছে, তাত আহিছোঁ। মই দেখাওঁ, পৰিৱেশটো দেখাওঁ আপোনালোকক, আপোনালোকে ভিডিঅ'টো চাই থাকক। বতৰ একদমেই বেয়া, বৰষুণ পৰি আছে একটপ দুইটপ, তথাপিতো মানে কি আহিছোঁ যজ্ঞ। এইটো হৈছে মূল গেট। আৰু বতৰ একদমেই বেয়া। মোৰ পিছফালে আছে মুখ্য মন্দিৰ, এইটো মুখ্য মন্দিৰ। আৰু একদম সৰু ভিডিঅ' মই সদায় ভিডিঅ'বিলাক চুটিকৈ দেখাওঁ, তথাপিতো মানে কি যিখিনি মূল সেইখিনি দেখাওঁ আৰু বাকী দেখাই আছোঁ। পুখুৰী আছে, এইটো পুখুৰী, আৰু এইবিলাক দোকান পাহাৰ, মণিহাৰীৰ দোকান। দিব্য আছে আৰু নিতুমণি আছে। দিব্য এটা কথা ক'ব। আচ্ছা, এই যজ্ঞটোৰ বিষয়ে কওক, কি সূৰ্যৰ পোহৰত আনে? তাৰমানে এই যজ্ঞত যিকুৰা জুই জ্বলোৱা হয়, এই সূৰ্যৰ পোহৰৰ পৰাই জুইকুৰা হেৰি কৰা হয়। আচ্ছা, যজ্ঞত যিটো জুই, সেইটো সূৰ্যৰ পোহৰৰ পৰা আনি জুইকুৰা মানে জ্বলাই দিয়ে। বৰনদীৰ এই যজ্ঞ 5দিনীয়া কাৰ্যসূচী যোৱাকালিৰ পৰা আৰম্ভ হৈছে, বৃহস্পতিবাৰলৈকে আছে, মানে 28 তাৰিখৰ পৰা আৰম্ভ হৈছে। আৰু নেক্সট 99 বছৰ অতিক্ৰম কৰিলে এই যজ্ঞখনে